চিনাকি হলো ইটাৰ ঘৰত যাওঁ আৰে কি হয় পল্লাক এই ইটা ঘৰত যাওঁ আৰু ইফালে একডাল কঁঠাল আছে চকচ কঁঠালডাল কি ওচৰতে লাগছে ইয়াতে চুৰ কৰিব কিন্তু মজা হ'ব মৰমৰে জুই জ্বলে তোমাক দেখিলে কৰি যাক মেলা পাতে প্ৰেমৰে বৰষুণে গুড মৰ্নিং ফ্ৰেণ্ডছ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া গৈ আছোঁ ফুৰিবলৈ আৰু এইফালে ফুৰিবলৈ যাম আৰু প্ৰথমতে মোৰ লগৰ এজনৰ ঘৰত যাম তো তাৰপিছত মানে ফুৰিবলৈ যাম আৰু ক'ত যাম তো দেখা পাই থাকিব আৰু এতিয়া গৈ আছোঁ মই আৰু সিহঁতৰ ঘৰ পালে দেখাম সকলোখিনি আৰু সিহঁতৰ কুকুৰ আছে কুকুৰটো চাবচোন কিমান ভাল লাগে আৰু মই সিহঁতৰ ঘৰ আহি পেলাই ৰ'ব কুকুৰটো দাউৰি আহিব ৰ'ব চাবচোন পূৰা ভোক দিব আৰু এই কুকুৰটো মানে একদম ডেঞ্জাৰ হয় মানে ডেঞ্জাৰ বস্তু একদম মানে জাইপে মানুহৰ গাত উঠে আৰু মোৰ তাত অহা নাই কাৰণ মালিক আছে তো কাষত মালিকে ইয়াক অলপমান মানে শান্ত কৰি ৰাখছে আৰু শান্ত কৰি দিছে আজি ৰামপুৰত যোৱা কথা আছিল ফুৰবা পিছত জন হল এই ইয়াৰ কাৰণে ইয়াৰ কাৰণে জন হল পিছত কেনচেল কৰি দিলি তাৰ গাঁওখনতে ফুৰো এটা ভিডিঅ' বনাই চাই আৰু মজা লাগব আৰু আমাৰ এই হাততে এটা কুত্তা আছে এইটো মোক অহাৰ লগে লগে এনেকে খেদছি মানে ভাই ভাই কি ইফালে চা ভাই ইফালে মোক অহাৰ লগে এনেকে ভকে দিছি মই বোলো দাউৰো আৰু উপায় নাই কামৰাব পিছত কিবা কৰি বাচলো আৰু মানে চিনি পোৱা হৈ গ'ল মোক অলপমান মানে মোক চিনি পোৱা হৈ গ'ল চিনাকি কৰি দিলাক বন্ধু তো অলপমান আৰু শান্ত হৈ গ'ল থাকা কুকুৰটোৰ লগত চিনাকি হলো ইটাৰ ঘৰত যাওঁ আৰে কি হয় পল্লাক এই ইটা ঘৰত যাওঁ আৰু ইফালে একডাল কঁঠাল আছে চকচ কঁঠালডাল কি ওচৰতে লাগছে ইয়াতে চুৰ কৰিব কিন্তু মজা হ'ব চাওক এই দেখছি না এই মাটি এৰে পৰা অলপমান ওপৰত এই এটা কঁঠাল এইটো নাওমান কঁঠাল লাগছি তাৰে পৰা অলপ ওপৰত আহি এই পৰা চুৰ কৰিব কিন্তু মজা হয় কঁঠাল কেইটা এই কঁঠাল চুৰ কৰিব মজা হ'ব একদিন আহিব লাগিব ভাই চুৰ কৰিব আহিম নেকি চুৰ কৰিব আহিম চন্দন তুমি কি আকৌ নকওঁ এতিয়া সিহঁতৰ ঘৰৰ পৰা ওলাই আহিলো আৰু ইফালে ফুৰিব যাই আছো মানে ইফালে পথাৰত দেখি মানে আমাৰ পশ্চিমৰ পিনে তো চাই থাকক আৰু দেখাই আছো কি আছে পথাৰত দেখি কি থাকব ন পথাৰত ন কি থাকব এনে চাই থাকক আৰু তাৰপিছত আমি যাইছো আৰু যি কৈছে লকডাউন হ'ব না সঁচাকে মামাইতো কৈছে লকডাউন নহয় বিহু হ'ব তাৰ আকৌ নহয় তাৰপিছত আৰু কিছুমানে কৈছে লকডাউন হ'ব কিবা কিবি মানে আৰু কি আকৌ ধৰবই পৰা নাই লকডাউনে হয় নে বিহুৱে হয় না কি হয় আকৌ গমেই পোৱা নাই লকডাউন নহ'লে ভাল হয় আৰু কিবা হয় দেখা যাওক আৰু আৰু এইফালে চাওক এই পথাৰৰ মাজত নহয় কাষতে মানে এইটো কি বম ফিচাৰী খান দিছে আৰু ফিচাৰীটোৰ পাৰে মানে কলগছ ৰুইছে এই মালভোগ কল চাগে আৰু মানে চাওক আৰু কি বম ফিচাৰী এইটো বম ডাঙৰ ফিচাৰী হয় আৰু আহি আমাৰ লগৰ কেইটা দেখি কি কৰি আছে তই কি কৰিছ বৰ্তমান আমি ইফালে হলাত দেখি পুৰা আড্ডা দি আছো আমাৰ গোটেই মাখাল হয় গোটেই পুৰা লাইন হৈ বহি আছে বন্ধু আৰু এইফালে কি কৰিব আৰু বেকাৰ এনে আছো এই এটা কিবা বকি আছে লেকচাৰ দি আছে মুখখান নেদেখো একবাৰ মুখখান দেখাছো তুমি মুখখান দেখাই খালে এই এটা তো দোস্ত বহুত ৰাতি হৈ গ'ল দিপৰা ভিডিঅ' বনাব নহ'ল এতিয়া চকত যাই আছো চকত যাই পৰা দেখাই আছো বলক চাই থাকক আগত দেখি আৰু এইটো হৈছে আমাৰ চক আৰু চক আহি পালো তো আপোনালোকক আগৰ ভিডিঅ'ত দেখা পাইছে চকটো আমাৰ আৰু এতিয়া আমি ডেইলি বজাৰখন চাওঁ আমাৰ যিটো গধূলি বজাৰ হয় আৰু এই আহিছে গধূলি বজাৰ এইফালে বজাৰ বহিছিল পোহৰ কম আছে বাৰু এইফালে বজাৰখন গোটেই আছে যিখিনি আছে গোটেইখিনি তো গোটেইখিনি চাওঁ আৰু দেখাওঁ আপোনালোকক বজাৰখিনি কি আছে মানে কিহৰ দোকান আছে কি আছে সকলোখিনি চাই থাকক আৰু দেখা পাই যাব
আৰু চকক আহিছোঁ যিহেতু মানে এবাৰ দোকানত সোমাই যাওঁ আৰু বিহু আহিছে যিহেতু কাপোৰ ল'ব লাগিব, নতুন কাপোৰ চাই যাওঁ আৰু কি নতুন কাপোৰ আহিছে দোকানত। বিহুটো গাত লাগিছে আৰু মাত্ৰ মাজত 4 দিন 5 দিন বাকী বিহুলৈকে, গতিকে আৰু বিহুৰ কাপোৰ চাই যাওঁ ধুনীয়াকৈ একদম বিহু লাগিছে মানে কি ক'ব আৰু বিহুত পুৰা ভিডিঅ' আহিছে, বিহুত ধামাকা ভিডিঅ'। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি ল'বা পাৰো বতৰা কি যে